সুপ্ৰভাত সকলোকে। আজিৰ দিনটো আন দিনতকৈ মোৰ কাৰণে অলপ স্পেচিয়েল, কাৰণ আজি মোৰ বাৰ্থডে। আৰু চাওঁতে চাওঁতে আকৌ আৰু এটা বছৰ এনেকৈ পাৰ হৈ গ'ল। আৰু যিমানেই বছৰবোৰ পাৰ কৰি গৈছে সিমানেই মানে দায়িত্বটো বাঢ়ি বাঢ়ি গৈ আছে। আৰু বাৰ্থডে বুলি বিশেষ প্লেনিং নাছিলে মোৰ একো, কাৰণ আপোনালোকে মাতটো শুনিতো গৈ পাইছে মোৰ বহুত গা বেয়া। আৰু ৰুমত আহি দেখা পাওঁ যে আমাৰ এই তিনিজন লগ লাগি এইবোৰ প্লেনিং কৰি আছে। বাৰ্থডে মোৰ আৰু এক্সাইটিং সিহঁতৰ হৈছে। চাওকচোন, দুটা কেক আনিছে আৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা বেলুনবিলাক লগাইছে। মই কৈছিলোঁ নালাগে কৰিব, এইবিলাক কিয় কৰিব লাগে। নাই, সিহঁতে মানে মোক ভাল লগাবৰ কাৰণে কৰিছে। আৰু কেক কাটিং কৰি ধুনীয়াকৈ ভাইটি আৰু মই গ'লোঁ পাকঘৰত। আৰু সিহঁতে ইমানখিনি যিহেতু কৰিছে, সেইকাৰণে ভাবিলোঁ সিহঁতক ধুনীয়াকৈ ভাত এসাঁজ বনাই খুৱাওঁ। আৰু ভাত বনোৱাত লাগি গ'লোঁ। এফালে চিকেন বনাইছোঁ, এফালে মাছ ফ্ৰাই কৰি আছোঁ। আজি মোৰ বিশেষ দিনটো এনেকৈয়ে গ'ল। আৰু আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনসমূহ ভালে ভালে যায়। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই।